हाय फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल और आमी आसो एतिया हरु हरु भाई बिलाकर लगत याते बहि आछे आरो साउक दुटा की ड्रेस पिन्धिसे ब्लाइंड सपोर्टार जेतु कय एकदम माने की कम साउक এই দুইজনে আৰু কিন্তু বেলেগ নাই কিন্তু বেলেগ বহি আছে তাতে দশমিত তেওঁলোকে এই ড্রেস পিন্ধিয়ে যাব আজি আৰু সাউক এই যে সাউক তাইছে আৰু মন্টপ আজি একদম ফাঁকা নবজাগৰণ বাৰৱাৰী দুৰ্গা পূজা কমিটিৰ পৰাই আজি সকলো ভিউৱাৰ্ছক শুভ বিজয়া তো সৰু এটা ব্লগ বিজয়া দশমীৰ কেনেকুৱা হয় নাজানো চাই থাকক ব্লগটো আৰু এনজয় কৰক আৰু আমাৰ নিয়ম মতে বিজয়া দশমীত অলপ মিষ্টি মুখ কৰাব লাগে এই কাৰণে আহিছো এটা দোকানত তাৰ পৰা জিলাপি আৰু বুন্দিয়া লম আৰু চাওক ইয়াতে বনাই আছে জিলাপি তো জিলাপি আৰু বুন্দিয়া ললো আৰু মোৰ ফ্ৰেণ্ড আহিছে মোৰ লগত বুন্দিয়া সুন্দিয়া লৈ আকৌ আহিলো আমাৰ ঘৰৰ ওচৰৰ মণ্ডপত আৰু ইয়াতে চাওক আপোনালোকে प्रतिमा एतिया उठाई आछे गाड़ीत लई যাব तार माने भाषण जोत হয় दशमी जोत হয় तात लई যাব तो চাই থাকক আপোনালোকে এই বিজয়া দশমীৰ ব্লগটো যিমান পাৰিছো আমি ৰ ব্লগ ৰাখাৰ চেষ্টা কৰিছো কোনো এডিট কৰা নাই যিমান জেনেকে আছে তেনেকে ৰাখিছো আপোনালোকে চাওক ভাল পাব ব্যাগে ভরে নিয়ে একটা বড় ব্যাগে নিয়ে আসিস আৰু মানুহ দেখাই আছো আপোনালোকক মানুহ চাওক ৰাস্তাৰ এই চাওক এই যে মানুহ
এই মানুহজনক চাই আছে না যে বাঁশ লৈ গাড়ীৰ ওপৰত বহি আছে আপোনালোকে কিবা ভাবিছে এইটো মানে কাৰেণ্টৰ তার যে আছে না ওপৰৰ ফালে কাৰেণ্টৰ তারবিলাক অলপ উঁচা কৰি দিয়াৰ কাৰণে বাছটো হাতত লৈছে তেখেতে একদম অৰেঞ্জ জুচ বনাই কিমান মানুহ আহি আছে আমি কিমান অৰেঞ্জ জুচ বনাইছে আৰু আছে ইয়াতে চাওক ফ্ৰেণ্ডছ এইটো সাপটগ্ৰাম বাছ ষ্টেণ্ড আৰু এই বাছ ষ্টেণ্ডৰ ওচৰেদি গোটেই ঠাকুৰবিলাক আহে দশমী ঘাটলৈ আৰু এই পূৰ্বাঞ্চল কমিটিৰ কেচিয়াৰ খাই আছে জুচ ফ্ৰেণ্ডছ এইটো কাছাৰী দুৰ্গাবাৰী আৰু এটা বস্তু চাওক আমাৰ বিৰাট বেয়া লাগি আছে ইমান কাগজ ফিল্ডত পৰি আছে তাৰ মানে আমাৰ এইটো দায়িত্ব হয় এইটো য'তে ত'তে নেপেলাই এটা নিৰ্দিষ্ট ডাষ্টবিনত এইটো পেলোৱাটো আমাৰ দায়িত্ব বুলি আমি ভাবোঁ এই যে মিউনিচিপালিটিৰ ওচৰত চাই আছে পুলিচবিলাক অসম পুলিচ আমাৰ সাপটগ্ৰাম থানাৰ অচি ভাৰপ্ৰাপ্ত বিষয়া আৰু লগত বহুত কনষ্টেবল সবই আজি নিজৰ নিজৰ ডিউটিত ব্যস্ত হৈ আছে বহুত ভাল লাগি আছে এইটো চাই কেমেৰাৰ ওচৰত আহিবলৈ বিৰাট লাজ পায় আৰু ওচৰত আছে বাছু এই যে চাওক তেওঁ কেমেৰাৰ ওচৰত আহিবলৈ বিৰাট লাজ পায় আজি টানি হিচৰি তাক লৈ আহিছোঁ আৰু আমি একেলগে গৈ আছোঁ দশমী ফিল্ডলৈ চাওক আপোনালোকে এই দশমীৰ ফিল্ডটো কি অৱস্থা কৰিছে চাওক ডাম্পাৰ আহি আৰু বালুৰ গাড়ী আহি কি বেয়া অৱস্থা কৰি দিছে চাগে লাহে লাহে আমি ইয়াতে দশমী কৰিব পাৰিম না নাই নাজানো চাওক অৱস্থাখিনি এইটোৱে হৈছে আমাৰ সাপটগ্ৰামৰ দশমী ফিল্ড আৰু মানুহ চাওক চাৰিওফালে মানুহ এই তাতে এটা কমিটি কিবা কৰিছে আৰু এইটোৱে দশমী ফিল্ড আৰু এবাৰ দশমী অলপ খোজকাঢ়ি যাব লাগে ইয়াৰ পৰা কাৰণ পানী শুকাই গৈছে একদম শুকান হৈ গৈছে পানী চাওক এই তাতে দশমী হৈ আছে ফ্ৰেণ্ডছ মোৰ লগত মোৰ বন্ধু আছে মন্তোষ ভৌমিক আৰু আজিৰ এই বিজয়া দশমীৰ ব্লগটো ইয়াতেই শেষ কৰিলোঁ সকলোকে আকৌ একবাৰ শুভ বিজয়া দশমী আৰু দুৰ্গাৰ পূজা যেনেকৈ তেনেকৈ গ'ল আৰু অহা বছৰ পূজা আমি ভালকৈ কামনা কৰোঁ মা দুৰ্গাৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যেন এনেকুৱা কৰোণা মহামাৰী চহামাৰী আমাৰ পৰা আঁতৰাই যায় হয়নে নাই হয় তো বাই বাই লগ পাম নেক্সট এটা ভিডিঅ'লৈ দশমী ঘাটলৈ